Good morning viewers, আৰু এটা নতুন ব্লগত সকলোকে স্বাগতম জনাইছো। গাপা ধুই ধুনীয়াকৈ সাদত বহি আছো। মোৰ ধুলো মোৰ হুকুৱাই আছো মা মই আৰু আমাৰ পাপিস কেইটা। আজি প্ৰিয়াংকু আহিব আমাৰ ঘৰলৈ খবৰ লবলৈ মোৰ বহুত দিন আহা নাই তাকে ৰৈ আছো। আহি আছে ঘৰৰ পৰা ওলাইছেহি। আজি প্ৰিয়াংকু আহিছে, প্ৰিয়াংকু আৰু তাৰ লগৰ ল'ৰা এটা আহিছে খবৰ লবলৈ। ইয়া গাড়ীটো আহি পাইছেহি, নামিব আৰু। কতা নানামে দেখোন সেইটো আহিছে। আহিলে আহি একদম এয়া মৰম। বাকী দুটাক বন্ধ কৰি থোৱা হৈছে, ই একো নকৰে। টেডি আমাৰ একদম একোৱে নাই তাৰ। চাওকচোন ইমান ধুনীয়াকৈ বাহ ভৰি চৰি একদম মেলি দিছে গাটো বাগৰাই বহুত কিউট। এইফালে খেলি আছো আৰু এইফালে প্ৰিয়াংকুহঁতে ভাত খাই যাব। চ' এয়া ভাত খাই আছে এতিয়া। ভাত খাই উঠি অলপ সময় থাকি গধূলি যাবগৈ। এয়া আমাৰ মহাশয়হঁতেও ভাত খালে তিনিওটাই। আকৌ এইটো নেক্সট ডে। এয়া নেক্সট ডে ভিডিঅ' মই পিছদিনাখনেই মানে আকৌ চচুৰবাৰী যাবলগীয়া হ'ল। এয়া মই গৈ আছোঁ। ধাপধুপ ৰাতিপুৱাৰ পৰা ভিডিঅ' নকৰিলোঁ। চ' মানে প্ৰিয়াংকু আহিলে নিবলৈ তেনেকৈ আহিছে। ঘৰত পিন্ধা কাপোৰকে পিন্ধি আহিছে। মই ধাপধুপকৈ ওলাই পেলাই গৈ আছোঁ ঘৰ আকৌ চচুৰবাৰী। আকৌ আহিম মই কেইদিনমান তাত থাকি আকৌ ঘৰলৈ উভতি আহিম। চাওকচোন এয়া ঘৰ আহি পালোঁ চচুৰবাৰী। অৱস্থা চাওক ৰুমৰ, দেখিছেনে? এয়া কাপোৰ বিচনা পাৰা নাই। এয়া কাপোৰ কাৰ হাজবেণ্ড এনেকুৱানো কওকচোন। হে ভগৱান, গোটেই ৰুম কাপোৰ গোটেই আলনা বনাই থৈ দিছে। মোৰ মানে দেখি অশান্তি লাগিছে যে মই প্ৰথমতে এইকেইটা অলপ চিজিল কৰোঁ। ফাইনেলি বহুতখিনি ঠিক কৰিলোঁ। চাওক এইয়া বাপৰে বাপ বহুত চিজিল কৰিলোঁ দেই। এইবোৰ গোটেই কাপোৰ ব্লেংকেটো এতিয়া ৰাতি উৰিম কাৰণে ওলাই থৈ দিছোঁ। খালি চব কাপোৰ কৰি থৈ দিছিলে। টেবুল চেবুল চাফা কৰিলোঁ, ড্ৰেছিং চেনে মুচিলোঁ। এইটো অকণমান আছে এইবোৰ ধুবলগীয়া কাপোৰ, সেইকাৰণে চকীত থৈ দিছোঁ। বহুত বেটাৰ হ'ল এতিয়া। টেবুলৰ তলত আহি আবেলি চাহ খালোঁ। এই মাহে ভাজা ভাত বনাই দিছিলে, খালোঁ। আৰু এয়া পিছদিনাখন মানে সিদিনা আহি আকৌ ৰাতি শুই গ'লোঁ ভাত খাই। এইটো আকৌ মা আৰু মাহী লখিমপুৰ যাবলৈ ওলাইছিলে। এয়া গ'লগৈ লখিমপুৰ। মানে আমাৰ ঘৰৰে ফেমিলি বিয়া এখন আছিলে। মইতো এতিয়া যাব নোৱাৰোঁ, হাজবেণ্ডো যোৱা নাই, ছুটি নাই পোৱা। সেইবাবে মোক ঘৰত মাতিছে। মানে ঘৰত কোনোবা এটা থাকিব লাগিব যিহেতু। আৰু জেঠীমাগৰাকী আছে মোৰ লগত, মোক অলপ সহায় কৰি দিবলৈ। এয়া মোৰ চচুৰালৰ ডগিজ পাপিছ ৰকি বন্ধ আছে। এইকেইটা গোটেই পাছফালে ঘৰৰ পাছফালে ৰৈ আছে, দেখিছেনে? কিয় জানেনে? এয়া বান্দৰ দেখিছে, বান্দৰ। এইফালে ক'ৰবাত টিঙত
ইফালে বান্দৰ আছে এই অমিতাবোৰ খাই দিয়ে এইটোৱে যে অমিতা লাগি আছে এই দুটাৰ নাই এই দুটা গছৰ খালি এইয়া এটা বান্দৰ খেদি খেদি ইয়াতে ৰখি আছে বান্দৰ খেদে বা বান্দৰ খেদে পোৱালিকেইটা দেখিছেনে বলা ভিতৰত বলা কুম্ভ পখৰা ৰাণী মা নাযাবা ৰাণী আহিছেনে এইকেইটা হা সেইদিনা কি হ'ল হা 8টা আছিলে ন সেইদিনা ৰাতি শিয়াল আহি পেলাই এটা হাঁহ মাৰি দিলে ভাই ৰাণী ক'ত গৈছে আহিছেনে তুমি এই দুটা মহা খটাহুৰ চবতে দৌৰি ফুৰে গা চা ধুৱাই দিও লাভ নাই ইহঁতক বৰ লেতেৰা ৰাণী তুমিতো চাফা ভিতৰত থাকা যা ভিতৰত বলা তেন্তে মামাহী গ'ল লখিমপুৰ ফেমিলি বিয়া বুলি যিহেতু ক'লো আৰু মোৰ লগত মানে জেঠিমা গৰাকী থৈ গৈছে সেয়া আৰু মানে অকলে যিহেতু এইখিনি সময় নোৱাৰো ন কাম কৰিব অকলে সম্পূৰ্ণ দায়িত্বটো ল'ব নোৱাৰি ঘৰৰ সেইবাবে জেঠিমা গৰাকীক থৈ গৈছে মোৰ লগত তো মোক অলপ সহায় কৰি দিবলৈ নাইবা মোৰ কেতিয়াবা মন নগ'লে মই অকণমান সহায় কৰি দিম তেনেকুৱা কাৰণ এইখিনি সময়ত এনেকুৱা হয় ন কাম কৰিবলৈ মন নাযায় কেতিয়াবা মন যায় মুড চুইংছ হৈ থাকে সেই আজি নকৰোঁ ভাগৰ লাগে তেনেকুৱা তো সেইকাৰণে জেঠিমা গৰাকীক থৈ গৈছে তো সেয়াই মাহঁত গ'ল লখিমপুৰ আজি চিম্পল ভিডিঅ' বাকীখিনি কালি কণ্টিনিউ কৰিম যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকক লগ পাম বাই বাই